ইয়াতে এন্ট্ৰি ফিজ কিমান লয়? এনে বাইকটো 50 টকাকৈ লয়, মানে ফ'ৰ হুইলাৰ হ'লে চিঙেল আহিলে ফ'ৰ হুইলাৰ হ'লে 200 টকা, 200 টকা। আৰু বাছটো 500। মানে কিমান টাইমৰ পৰা কিমান টাইমলৈকে থাকিব? এইটো এণ্ট্ৰিটো হ'ল 8টা ৰাতিপুৱাৰ পৰা 8টা আৰু এক্সিটটো হ'ল 4টা ৰাতিবেলা। এইখন হ'ল বঙাইগাঁও দিয়া আহিলে আপোনালোকে ৰুমৰ হৈ যাব লাগিব হাগ্ৰামা ব্ৰিজ। এয়া হ'ল মেইন ৰাস্তা। আমি এই দিয়ে ঘূৰি যাম চাইডে দিয়া। ফাইনেলি আমি আহি পাইছোঁ হাগ্ৰামা ব্ৰিজ। আৰু অকণমান দেখা যায় আছে অলপ পাৰ্কিং টাৰ্কিং কিবা হেৰিগিলা গাড়ী থাকি আছে, পিকনিক খাই আছে মানুহবিলাক। তো আমি তাতে গৈ পিনে দেখাই আছোঁ, চাই থাকিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলো ডিমাণ্ডগিলা পূৰা কৰাৰ কাৰণে চেষ্টা কৰি থাকোঁ। তো আপোনালোকেও অকণমান লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা যদি আহিব খুজি আছে হাগ্ৰামা ব্ৰিজত, তেখেতৰ কাৰণে সহায় হ'ব, তো তেখেতক শ্বেয়াৰ কৰি দিব। তো চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি ভিতৰত গৈ পিনে দেখাই আছোঁ সকলো বস্তু। আৰু আমি এণ্ট্ৰি গেটৰ পৰা সোমাম চিধা গেটে দিয়া। আৰু কত এণ্ট্ৰি ফিজ লাগে কি লাগে সকলো তথ্য জনাম শেষত। চাই থাকব তো ব্লগ। তো আমি লাহে আহি পাইছোঁ আমাৰ মেইন গেট। ইয়াত লিখা আছে ৱেলকাম টু আই ভেলী। তো আমি এণ্টাৰ কৰিছোঁ। আমি ইয়াতে পাৰ্মিশ্যন নিম, যাব দিয়ে না নাই আমাক ফ্ৰী। ঘূৰি আহিব পাৰোঁ, ভিতৰৰ পৰা আহিব পাৰিম। লাহে ঠিক আছে। অঁ তো গাইসকল আমাক ফাইনেলি সোমাব দিছে, ফ্ৰী এণ্ট্ৰি টিকেট লগা নাই। তো দেখা পাইছে বহুত মানুহ আহিছে। ডিচেম্বৰ মাহতে পিকনিক আহি আছে, জানুৱাৰী মাহত পৰা আহিব বাহিৰা মানুহবিলাক। তো গাইসকল আপোনালোকেও আহিব পিকনিক খাবলৈ, নিৰামিষ পিকনিক। নিৰামিষ মানুহ কিবা পিকনিক খায় নেকি? আন্দা খায় না মদ খায় না কিবা খায়? পিকনিকত মদ খায়, আন্দা খায়, মাছ মাংস খায়, এইটো নিৰামিষ। নিৰামিষত কিবা পিকনিক হয়? মস্ত জোক মাৰা রে, ইয়া হাস রে হালকা হাস। এনে কিছু বনাও নাই ডাঙৰকে, সৰুকে ধৰ এনে আছে। আৰু চাবলগীয়া কিছু নাই। আৰু বহুতে ভাবি আছিল কি বনাইছে হাগ্ৰামা ব্ৰিজত, এনেকুৱা কিছুই নাই। গাইসকল দেখা পাইছে পূৰা আমি নদীৰ কাষত আহি পাইছোঁ। তো নাজাৰাখিনি এনেকৈ একো মানে কিছু কৰা নাই, খালি পিকনিক প্লেচ বনাই ৰাখিছে।
পিকনিক খাই আছে ডিচেম্বৰ মাহত। তো ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট কৰিব, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, প্ৰথমবাৰ যদি আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৰে মানে ডিমাণ্ড আছিলে যে আগ্ৰামা ব্ৰিজত কি হৈ আছে দেখাবৰ কাৰণে, তো আজি ফাইনেলি আমি দেখাই দিছোঁ কেনে লাগিছে। নেক্সট ভিডিঅ' আমি বেলেগ এটা পিকনিক প্লেচত দেখাম, চাই থাকিব ভিডিঅ'বিলাক। যদি প্ৰথমবাৰ যদি আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ভিডিঅ' পাই থাকিব। গাইসকল আমি ফাইনেলি ওলাই গৈছোঁ আৰু যাম ঘৰত। দেখা পাইছে মানুহ বেছি নাই, অহা নাই। জানুৱাৰী মাহত পূৰা ভিৰ লাগিব। ইয়াতে এণ্ট্ৰি ফিজ কিমান লয়? এনে বাইকটো 50 টকাকৈ লয়, মানে ফ'ৰ হুইলাৰ হ'লে চিংগল আহিলে 200 টকা 200 টকা। আৰু বাছটো 500। মানে কিমান টাইমৰ পৰা কিমান টাইমলৈকে থাকিব? এইটো এণ্ট্ৰিটো হ'ল 8টা ৰাতিপুৱাৰ পৰা 8টা আৰু এক্সিটটো হ'ল 4টা ৰাতিবেলা। ঠিক আছে, তো দাদাৰ লগত লগ পালোঁ, ভাল লাগিল। আহিছোঁ না। ঠিক আছে।